অখণ্ড সংখ্যা পাঠটোৰ আমি 7 নম্বৰৰ 1.1 অনুশীলনীটো 7 নম্বৰ প্ৰশ্নলৈকে ইতিমধ্যে আলোচনা কৰিলোঁ। আজি 8 নম্বৰ পৰা আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। 8 নম্বৰৰ প্ৰশ্নটো কৈছে অখণ্ড সংখ্যা a আৰু b নিৰ্ণয় কৰা যাতে a + b ধনাত্মক। তাৰমানে দুটা অখণ্ড সংখ্যা ক'ব লাগে, যি দুটা যোগ কৰিলে যোগফলটো ধনাত্মক হয়। গতিকে যোগফল ধনাত্মক হোৱা আমি অলেখ উদাহৰণ দিব পাৰিম। তাৰে ভিতৰত মই দুটা উদাহৰণ তোমালোকৰ বাবে দিছোঁ। a মান ধৰিছোঁ 6 আৰু b মান ধৰিছোঁ বিয়োগ 3। 6 আৰু বিয়োগ 3 যদি আমি যোগ কৰোঁ তেনেহ'লে যোগফল পাম 3, যিটো ধনাত্মক। গতিকে এইটো এটা উদাহৰণ হ'ব। অন্য এটা যোৰা দিছোঁ 4 আৰু 8, এই দুটাৰ যোগফলো হ'ব 12। গতিকে 12টো যোগাত্মক সংখ্যাই। গতিকে এই দুটা উদাহৰণ তোমালোকৰ বাবে প্ৰথম প্ৰশ্নটো দিছোঁ। 2 নম্বৰটো কৈছে যে a ≠ b, ইয়াত দিয়া আছে a আৰু b সমান হ'ব নালাগে, তেনেকুৱা দুটা অখণ্ড সংখ্যাৰ উদাহৰণ দিব লাগে। আমি ঢেৰ ক'ব পাৰিম। a মান ধৰিলোঁ 3 আৰু b মান ধৰিলোঁ বিয়োগ 3, এই দুটা সংখ্যা সমান নহয়। গতিকে এইটো এটা যোৰা। 2 নম্বৰত আৰু এটা উদাহৰণ দিছোঁ, a মান ধৰিছোঁ 7, b মান ধৰিছোঁ 5, এই দুটাও সমান নহয়। গতিকে দুটা উদাহৰণ তোমালোকৰ বাবে দিলোঁ। 3 নম্বৰটো কৈছে a b উদাহৰণ দিব লাগে। a পৰা b বিয়োগ কৰিলে হ'ব লাগিব 0। গতিকে বিয়োগ কৰিলে হ'ব লাগিব 0। গতিকে আমি একে মানৰ দুটা সংখ্যা ধৰিব লাগিব। গতিকে a মান যদি 4 ধৰিছোঁ তেনেহ'লে b মানো 4 ধৰিব লাগিব, তেতিয়াহে আমি বিয়োগ কৰিলে 0 পাম। তেনেদৰে আন এটা উদাহৰণ দিছোঁ, a মান বিয়োগ 7, গতিকে b মান হ'ব লাগিব বিয়োগ 7। একে মানৰ সংখ্যাবিলাক আমি বিয়োগ কৰিলে 0 পাম। এইটো আছিলে 8 নম্বৰ তিনিটা প্ৰশ্ন। 9 নম্বৰকেইটা দিছে বাকচৰ ভিতৰৰ খালী ঠাই পূৰ কৰিবলৈ দিছে। এতিয়া 9 নম্বৰ একটো কৈছে এইফালে দিয়া আছে বিয়োগ 15 যোগ বিয়োগ 4 আৰু সমান চিহ্ন সোঁফালে আছে বিয়োগ 4। গতিকে যোগ দিয়াৰ পিছত তাৰপিছত খালী ঠাইটো হ'ব লাগিব বিয়োগ 15, কাৰণ এইফালে বিয়োগ 15 আছে, এইটো হ'ব বিয়োগ 15। 2 নম্বৰটো আমি ভালদৰে লক্ষ্য কৰিলে দেখা পাম এইটো এটা সহযোগ বিধি। এইফালে 5 আৰু বিয়োগ 7 সহযোগ কৰিছে, সেই দুটা যোগ কৰি যিমান পাম তাৰ লগত 8 যোগ হৈছে। এইফালে এই যিটো স্থান খালী আছে সেই ঠাইৰ স্থানত হ'ব লাগিব 5, কাৰণ এইফালে 5 এটা আছে এইফালে নাই, গতিকে 5। 3 নম্বৰটো কৈছে বিয়োগ 23ৰ লগত কিবা এটা সংখ্যা যোগ কৰিলে বিয়োগ 23 হয়। বিয়োগ 23ৰ লগত 0 যোগ কৰিলেহে বিয়োগ 23 হ'ব, গতিকে এইটো 0। 4 নম্বৰটো কৈছে বিয়োগ 19ৰ লগত কিবা এটা যোগ কৰিলে -27 হয়, গতিকে এইটো হ'ব লাগিব বিয়োগ 8। আৰু শেষৰ 5 নম্বৰটো কৈছে xৰ লগত 12 যোগ কৰিলে হয় 0, গতিকে এইটো হ'ব লাগিব বিয়োগ 12। গতিকে এইখিনিত আমি লিখিম x = বিয়োগ 12। এই আটাইকেইটা প্ৰশ্ন মই একেলগে লিখি দিছোঁ। 1 নম্বৰটো এইটো বাকচত বিয়োগ 15 হৈছে, 2 নম্বৰটো বাকচত 5 হৈছে, 3 নম্বৰটোৱে বাকচত 0 হৈছে, আৰু 4 নম্বৰৰ এইটো বাকচত বিয়োগ 8 হৈছে, আৰু 5 নম্বৰটো এইফালে আছে x + 12 = 0, গতিকে x = -12। এইটো আছিলে, এইকেইটা আছিলে 9 নম্বৰৰ প্ৰশ্ন। এতিয়া 10 নম্বৰ প্ৰশ্নলৈ গৈছোঁ। এইকেইটা হৈছে সমস্যাৰ কথাৰ প্ৰশ্ন। তাৰমানে 10 নম্বৰটো কৈছে এজন মানুহে এই স্থানৰ পৰা 14 কিলোমিটাৰ পূবে গ'ল, কিন্তু আন এজন মানুহে এই স্থানৰ পৰাই গৈছে 6 কিলোমিটাৰ পশ্চিমে গ'ল, তেতিয়া তেওঁলোকৰ দূৰত্বৰ অন্তৰ কি হ'ব? দুয়োজন মানুহে একেটা স্থানৰ পৰা আৰম্ভ কৰিছে, এই স্থানৰ পৰা আৰম্ভ কৰিছে, কিন্তু এজন গৈছে পূবলৈ, এজন গৈছে পশ্চিমলৈ। গতিকে পূবলৈ যোৱা দিশটোক আমি ধনাত্মক বুলি ধৰিলোঁ আৰু পশ্চিমলৈ যোৱা দিশটোক আমি ঋণাত্মক বুলি ধৰিলোঁ। গতিকে তেওঁলোকৰ যোৱা দূৰত্ববিলাক আমি লিখিব লাগিব এনেকৈ যে প্ৰথমজন মানুহ গ'ল যোগ 14 কিলোমিটাৰ, পূবলৈ গৈছে সেইকাৰণে যোগ 14 কিলোমিটাৰ। দ্বিতীয়জন মানুহ গ'ল বিয়োগ 6 কিলোমিটাৰ, পশ্চিমলৈ গৈছে সেইকাৰণে বিয়োগ 6 কিলোমিটাৰ, সম্পূৰ্ণ বিপৰীত দিশত গৈছে। আৰু এতিয়া উলিয়াবলৈ কৈছে তেওঁলোকৰ মাজৰ অন্তৰ মানে আছে পাৰ্থক্য, দূৰত্বত। গতিকে আমি প্ৰথমজনৰ পৰা দ্বিতীয়জনৰ দূৰত্বটো বিয়োগ কৰিব লাগিব। 14 বিয়োগ 6, 14ৰ পৰা বিয়োগ কৰিব লাগিব বিয়োগ 6টো দ্বিতীয়জনৰ দূৰত্বটো, আৰু এইটো সমাধান কৰি পেলাই এই বিয়োগে যোগ হ'ল 14ৰ লগত 6 যোগ কৰি পেলাই 20 কিলোমিটাৰ। তাৰমানে তেওঁলোকৰ মাজৰ দূৰত্বটো হৈছে 20 কিলোমিটাৰ। এইটো আছিল আমাৰ 10 নম্বৰ প্ৰশ্ন। 11 নম্বৰ প্ৰশ্নটো কৈছে এজন মানুহৰ হাতত 35 টকা জমা আছে, কিন্তু আন এজনৰ 40 টকা ধাৰ আছে। প্ৰথমজন মানুহ দ্বিতীয়জন মানুহতকৈ কিমান চহকী? এতিয়া জমা টকাটোক আমি যোগাত্মক বুলি ধৰিব লাগিব, আৰু ধাৰ থকা টকাটোক আমি ধৰিব লাগিব বিয়োগাত্মক বুলি বা ঋণাত্মক বুলি। গতিকে আমি লিখিব লাগিব প্ৰথমজনৰ আছে 35 টকা, তেওঁ জমা আছে, দ্বিতীয়জনৰ 40 টকা ধাৰ আছে, সেইকাৰণে লিখিলোঁ বিয়োগ 40 টকা। এতিয়া আমি প্ৰথমজন দ্বিতীয়জনতকৈ কিমান বেছি চহকী দি ল'ব লাগে, তাৰমানে প্ৰথমজনৰ টকাটো দ্বিতীয়জনতকৈ কিমান বেছি ল'ব লাগে। গতিকে আমি বিয়োগ কৰি ল'ব লাগিব। 35ৰ পৰা সেইকাৰণে বিয়োগ কৰিলোঁ। কিমান বিয়োগ কৰিলোঁ? দ্বিতীয়জনৰ টকাটো হৈছে বিয়োগ 40, আৰু বিয়োগ কৰি পেলাই এই মাইনাছে প্লাছ হ'ল, আৰু 35ৰ লগত 40 যোগ কৰি পেলাই হ'ল 75। গতিকে আমি শেষত লিখি দিলোঁ যে গতিকে প্ৰথমজনৰ হাতত দ্বিতীয়জনতকৈ 75 টকা বেছি আছে। এইটো হ'ল আমাৰ 11 নম্বৰ প্ৰশ্ন। 12 নম্বৰটো কৈছে যে কোনো এটা মঙলবাৰে পুৱা 5 বজাত গুৱাহাটীৰ তাপমাত্ৰা আছিল 25 ডিগ্ৰী চেলচিয়াছ, কিন্তু বিয়লি 2 বজাত তাপমাত্ৰা 8 ডিগ্ৰী চেলচিয়াছ বাঢ়িল, আৰু ৰাতি 10 বজাত
তাপমাত্ৰা 3 ডিগ্ৰী চেলছিয়াছ কমিল। বুধবাৰে দুপৰীয়া 12 বজাৰ পিছত তাপমাত্ৰা আকৌ পুনৰ 5 ডিগ্ৰী চেলছিয়াছ বাঢ়িলে আৰু সেই সময়ত তাপমাত্ৰা কিমান হ'লগৈ আমি নিৰ্ণয় কৰিব লাগে। প্ৰথম তাপমাত্ৰা হৈছে 25 ডিগ্ৰী চেলছিয়াছ, তাৰপাছত কেতিয়াবা অলপ সময়ত বাঢ়িছে, অলপ সময় কমিছে, তেনেধৰণৰ হৈ আছে। গতিকে যিবোৰ বাঢ়িছে তাপমাত্ৰা সেইবোৰ তাপমাত্ৰাক আমি ধনাত্মক আৰু যিবোৰ তাপমাত্ৰা কমিছে সেইবিলাকক ঋণাত্মক বুলি আমি ধৰিব লাগিব। গতিকে লিখোঁতে আমি লিখিব লাগিব যে গুৱাহাটীৰ তাপমাত্ৰা মঙলবাৰে পুৱা 5 বজাত আছিল 25 ডিগ্ৰী চেলছিয়াছ, বিয়লি 2 বজাত 8 ডিগ্ৰী চেলছিয়াছ বাঢ়িছিলে, সেইকাৰণে +8 ডিগ্ৰী চেলছিয়াছ। ৰাতি 10 বজাত 3 ডিগ্ৰী চেলছিয়াছ কমিছিলে, সেইকাৰণে -3 ডিগ্ৰী চেলছিয়াছ। বুধবাৰে দুপৰীয়া 12 বজাত আকৌ 5 ডিগ্ৰী চেলছিয়াছ বাঢ়িছিলে, গতিকে অন্তিম তাপমাত্ৰা হ'ল 25 + 8 + 3 + 5 ডিগ্ৰী চেলছিয়াছ। আৰু এনেদৰে কৰোঁতে 25ৰ আগত যোগ চিন, 8ৰ আগত যোগ চিন আৰু 5ৰ আগত যোগ চিন, 3ৰ আগত আছে বিয়োগ চিন। যিকেইটা আগত একে চিন আছে সেইকেইটা আমি যোগ কৰিলোঁ। 25, 8 আৰু 5 যোগ কৰি পেলাই পালোঁ 38, আৰু এইকেইটা আগত যোগ চিন আছিলে সেইকাৰণে 38ৰ আগতো যোগ চিন হ'ল। এয়া যোগ চিনটো নিদিলেও আমি বুজি পাম যে সেইটো যোগ চিন। আৰু বিয়োগ 3টো বিয়োগাত্মক সংখ্যা অকল এটা আছে, সেইকাৰণে বিয়োগ 3 বুলি লিখি দিলোঁ। তাৰপিছত 38ৰ পৰা 3 বিয়োগ কৰি পেলাই পালোঁ 35 ডিগ্ৰী চেলছিয়াছ। তাৰমানে বুধবাৰে দুপৰীয়া 12 বজাত তাপমাত্ৰা হ'লগৈ 35 ডিগ্ৰী চেলছিয়াছ। তাৰপাছত 13 নম্বৰটো কৈছে অনুৰাধাই বেংকত 3200 টকা জমা থ'লে আৰু পিছদিনা তাৰে 2540 টকা উলিয়াই আনিলে। টকাখিনি উলিয়াই অনাৰ পিছত বেংকত অনুৰাধাৰ কিমান টকা জমা থাকিব? এইটো তেনেই সহজ কথা যে অনুৰাধাই বেংকত জমা থ'লে 3200 টকা আৰু উলিয়াই আনিলে 2540 টকা। গতিকে বেংকত জমা থাকিব 3200 পৰা 2540 বিয়োগ কৰিবলৈ 660 টকা। গতিকে এইটো তেনেই সাধাৰণ প্ৰশ্ন। আজি 8ৰ পৰা 13 নম্বৰলৈকে প্ৰশ্নকেইটা আমি আলোচনা কৰিলোঁ। এইকেইটা তোমালোকে মন দি চাবা আৰু পৰৱৰ্তী পৰ্যায়ত বাকীকেইটা প্ৰশ্ন আমি আলোচনা কৰিম।